আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি মানে একদম পুৰা জানুৱাৰী মাহটো পিকনিকে চলি আছে আৰু পুৰা। আজি আছিলে আমাৰ চেণ্টাৰ পাৰ্টি, যিহেতু মোৰ দোকান আছে, গতিকে আমাৰ চেণ্টাৰ পাৰ্টি আজি পিকনিক আহিছে। সকলোৱে মিলি আমি পিকনিক খাইছোঁ আৰু আজি বৰ বিশেষ মানে ভিডিঅ'টো বনোৱা নাই, জাষ্ট আমি যিকণ ফূৰ্তি কৰিছোঁ, এনজয় কৰিছোঁ, সেইখিনিয়ে মানে অকণমান মানে মই ভিডিঅ' কৰি আনিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ।